যাব মন আছিলে পিলি কালৈ বাটতে বগৰী হেৰাল চিৰি হাল লাগে দৰা ললা মনে বাচি বিহু মাৰি থাকিবৰ মন নমস্কাৰ, জ্যোৎস্না ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু দেৰিকৈ হ'লেও অসমীয়া নৱবৰ্ষৰ বহুত শুভেচ্ছা থাকিল। এই বছৰটো যেন আপোনালোকক সুখ আৰু সমৃদ্ধিৰে ভৰি পৰে তাৰে কামনা কৰিলোঁ। আমি আহিছিলোঁ আইতাক সেৱা কৰিবলৈ, মানে মানুহজনৰ আইতাক। আমাৰে সৌভাগ্য বুলি ক'ব লাগিব, যিহেতু এতিয়াও তেওঁ আমাৰ মাজত আছে আৰু আমি সকলোৱে তেওঁক সেৱা কৰিবলৈ আহিছিলোঁ। প্ৰতি বছৰে সেৱা কৰি আমি ইয়াতে এসাঁজ খাওঁ, পৰিয়াল সকলোৱে মিলি। আৰু আজিও আয়োজন কৰা হৈছে। এইফালে খানা হৈ আছে। প্ৰথমটো দিলে আৰু ইয়াত যি দেখিছে, ইয়াত আমাৰ পৰিয়ালৰ সৈতে বেলেগ এজনো নাই ব্যক্তি, সকলো পৰিয়ালৰ মানুহ। এইফালে ভিতৰতো খোৱা চলি আছে। খাবলৈ হোৱাই নাই। পাত্ৰৰ ব্যৱস্থা পুনৰ কৰি থকা হৈছে। এইটো ৩ নম্বৰটো এইটো হ'ল আমাৰ বৰমা। এইফালে খুৰী মা এনেকৈ এইগৰাকী আইতা, এইগৰাকীক আমি সেৱা কৰিবলৈ আহিছোঁ। আৰু এইগৰাকী আমাৰ পৰিয়ালৰ জ্যেষ্ঠ। খানাটো খাই ভিডিঅ' কৰি থৈছোঁ আকৌ। ঘৰতেও বহি দে এতিয়া যি হ'ল 3খন পাৰ দুজনী বহিবি, সেইফালে এজনী আৰু খানা খাই আমাৰ খুৰী মাহঁতি সকলোৱে মিলি হুঁচৰি গোৱা আৰম্ভ কৰি দিলে। অকল নিজৰ পৰিয়ালৰ ভিতৰত বেলেগত গাবলৈ যোৱা নাই। বিহু বুলি অকণমান ফূৰ্তি কৰিলে। আমাকো লগ ধৰিছিলে, কিন্তু আমাৰ বিহু যিহেতু সকলো গুচি গ'লোঁ ঘৰখনৰ আলহী আৰু বেলেগ হুঁচৰি কথা সেইকাৰণে আমি নগ'লোঁ।
গৰ্বতে বগাব পাৰো মই বগাব পাৰো মই বগাবলৈ টান বগাব পাৰো মই বগাব পাৰো মই তোমাক বলাবলৈ টান এজনী যাব নোৱাৰো যাব মন আছিলে পিলি ডেকালৈ বগৰী চেহেৰা লচ কচি হাল লাগে দৰা ললা মনে বাচি বিহু মাৰি থাকিবৰ বিহু মাৰি থাকিবৰ মন